গাইছ আমি ওলাই আহিলো আৰু তেখেতক আজি হেল্ল' এভৰিৱান, মই ৰাখি মোৰ নাটক লগালে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি যিহেতু মাঘৰ 1 তাৰিখ হয়তো যিসকলে আহি পাইছে বাৰু গম পায়ে যে হাজোৰ মাধৱ মন্দিৰত মণিকুট উৎসৱ হয়। তো আজি ময়ো এবাৰ যাম বুলি ভাবিছোঁ। এনেই যাই পোৱা নাই কিন্তু এবাৰো মই সৰুৰ পৰা, কিন্তু আজি যাম বুলি ভাবিছোঁ মাৰ লগত। তো আপোনালোকক দেখুৱাম আৰু যিখিনি পাৰোঁ। তো বলক আজি আপোনালোককো দেখুৱাম মাধৱ মন্দিৰত হোৱা মণিকুট উৎসৱটো। A few moments later. গাইছ আমি ওলাই আহিলোঁ, এতিয়া ৰাস্তা পামেই আৰু। তো আপোনালোকক একদম মাধৱ মন্দিৰ পৰা দেখুৱাই আছোঁ দিয়ক। আৰু যিহেতু উৰুচ চলি আছে তো এয়া পুৱামক্কাৰ পৰা একদম জাম লাগিছে মাধৱ মন্দিৰলৈকে। ইফালে চাওকচোন কিমানখিনি জাম লাগিছে একেবাৰে। আৰু গাইছ এয়া চাওকচোন ভিতৰৰ ৰাস্তাটো যিহেতু জাম লাগিছে বহুতখিনি, তো আমাক তাতেই নমাই দিলে কাৰণ ভিতৰত গাড়ী আহিব দিয়া নাই। আকৌ খোজকাঢ়ি বহুতখিনিয়ে আহি পালোঁ। মাধৱত মণিকুট উৎসৱ চাবলৈ কোন কোন আহিছে প্লিজ এটা কমেণ্ট কৰি জনাই দিব। ইয়াৰ পৰা চাওকচোন ইমান মানুহ একদম ঠেলি হেঁচি যাব লগা হৈছে ইফালে। তাৰপিছত আমি ইয়াতে অকণমান ৰৈ দিলোঁ কাৰণ ইমান ভাগৰ লাগিছে এইখিনি আহোঁতে। তাৰপিছত মাজতে লগ পালোঁ এয়া হিয়া বাঘ, ভিডিঅ' কৰা নহ'ল বাৰু ফটো তাতে। এইফালে আকৌ ওপৰত যাবলৈ আহিলোঁ, চাওকচোন ইমান মানুহ হৈছে ইফালেও, আৰু বা ভিতৰত কিমান মানুহ হৈছে আপোনালোকক দেখুৱাম বাৰু ওপৰত যাই পেলাই। তাৰপিছত আমিও লাহে লাহে আহিব ধৰিলোঁ ওপৰত। এইফালে চাওকচোন এনেকৈ যাব লগা হৈছে। আৰু তেখেতক আজি বিশিষ্ট অতিথিৰ এনেকৈ আহি পালোঁ ওপৰত। তো বলকচোন মন্দিৰৰ চাৰিওফালে চাওঁ কিমানখিনিনো মানুহ আছে। আৰু আহিয়ে অকণমান ইয়াতে বহি ল'লোঁ, ফটো উঠি ল'লোঁ দুখনমান। সেয়া আকৌ চাওকচোন এইফালে এনেকৈ চাকি দিবলৈ দিছে বাহিৰতে। তাৰপিছত আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ। আৰু আজি যিহেতু ইয়াতে দিক্ষু, দীপলেনা ডেকা, আইলিতা কাশ্যপ আৰু বিদিশা দেৱী আছে, তো বলকচোন গান শুনো। আৰু 3টা বাজিবৰ হ'ল, এইফালে অনুষ্ঠানো শেষ হ'ল। মই ভাবিছিলোঁ বহুত দেৰিয়ে হ'ব চাগে, কিন্তু নাই সোনকালে হৈছে বাৰু। আমি পানীপাৰা খোজকাঢ়ি যাই আছোঁ, তাতে পানীপাৰা চকত গাড়ী উঠিম আৰু বহুতকেইটা ৰাস্তা আছে মানে। আৰু যোনফালেৰে আহিছোঁ তাৰে কাষতে যিহেতু এজনী বাইদেউ আছে, তো ৰাস্তাত দেখা পালে মাতি লৈ আহিলে ঘৰলৈকে। তো এয়া চাহ খালোঁ আহি। আৰু এয়া চাওকচোন এইটো টিয়া চৰাই, কি ধুনীয়াকৈ মাতি শুনিবচোন। তো গাইছ এটা মামীৰ ঘৰত আহিলোঁ, এতে পানীপাৰাতে। তো ঘৰৰ ভিতৰত বাৰু বহিব দিছিল, আমি দুজনীয়ে বাহিৰত বহিছোঁ কাৰণ গৰম লাগিছে খোজকাঢ়ি উঠি। ইয়াতে মানে অকণমান বতাহ দি আছে। তো একেবাৰে ঘৰ পাই লগ পাইছোঁ দিয়ক আপোনালোক। সেয়া দমদমাত আহি আকৌ জিলিকি হোটেলত সোমালোঁ চাওমিন খাবৰ বাবে। গাইজ জাষ্ট ঘৰ পাই কাপোৰ চেঞ্জ কৰি ল'লোঁ আৰু মণিকুট উৎসৱ আৰু তাতে শেষ হৈছে। আমি 6:30টাত ঘৰ পাইছোঁ কাৰণ ক'ত গৈছোঁ আপোনালোকক দেখুৱাইছিলোঁ শেষ হোৱাৰ পিছত। তো আজি ব্লগটো ইমানখিনিয়ে আছিল, কেনে পালে জনাব। আজিলৈ আহিছোঁ, বাই।